হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি পিছে মোৰ মনটো একদম বহুত বেছি ভাল লাগি আছে দেই। কাৰণ ভাল লগাৰ এটা বেলেগ কাৰণ আছে বাৰু। আৰু ইমান দিনে আজি মই কষ্ট কৰি আছোঁ, তাৰে আজি মই ফল পাইছোঁ, সেইকাৰণে মোৰ মনটো বহুত বেছি ভাল লাগি আছে। আৰু এই ভাল লগাৰ কাৰণটো হৈছে এয়া, মই আজি পইচা পালোঁ। পিছে মই এই পইচানো ক'ৰ পৰা পালোঁ আপোনালোকক বাৰু কৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। আৰু গাইজ, মই আপোনালোকক যে মাজে মাজে টিউশ্যন কৰা ভিডিঅ'বিলাক দেখাই থাকোঁ, ইয়াৰ পৰা মোক আজি পইচা দিছে, মানে 2 মাহ কমপ্লিট হৈছে, তাৰ কাৰণে মোক আজি পইচা দিছে। আৰু এই পূজাৰ সময়ত যে মই এই পইচাকেইটা পালোঁ, তাৰ কাৰণে যে মোৰ কিমানখিনি সহায় হ'ব, ঘৰত লাগতিয়াল বস্তুখিনি আনিব পাৰিম, আৰু মই নিজেও কিবা এটা ল'ব পাৰিম, আৰু বা মাকো দিব পাৰিম। তাৰ কাৰণে মোৰ আজি বহুত বেছি মনটো ভাল লাগি আছে। কষ্ট কৰি আছোঁ বাৰু, সিহঁতক পঢ়াই আছোঁ, নিজে যিখিনি পাইছোঁ সেইখিনি সিহঁতক দিবৰ কাৰণে চেষ্টা কৰিছোঁ, এনেকৈ পইচা পালোঁ। আৰু মোক ফেচবুকৰ পৰা বহুত বেছি মৰম দিয়াৰ কাৰণে, আৰু মোৰ ভিডিঅ'বিলাক সকলোৱে চাই থকাৰ কাৰণে, ছাপোৰ্ট কৰাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ। ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।